নমস্কাৰ আপোনালোক সকলোকে আকৌ এবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ লগত কলডিলৰ এটা ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কলডিলৰ ভাজি হওক বা কলডিলৰ ফুলৰ ফ্ৰাই হওক খাই থকা হয় সদায়। সেয়েহে ভাবিলোঁ আজি কলডিলৰ কোফটা কাৰী বনাওঁচোন আৰু ৰেচিপিটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। ভাল লাগিলে বনাই খাব আৰু ভিডিঅ'টো শেষলৈকে চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। আৰু এতিয়া ব'লকচোন চাওঁ কেনেদৰেনো মই আজি কলডিলৰ কোফটা কাৰী ৰান্ধিলোঁ। কলডিলৰ কোফটা কাৰী বনাবলৈ মই প্ৰথমতে কলডিল এফাল বইল কৰি লৈছিলোঁ। কুকাৰ 2টা হুইচেল দি তাৰপাছতে মই অলপ সৰু সৰুকৈ কাটি চপাৰটোত দি দিলোঁ। তাৰপিছতে যিমান পাৰি সিমান জোৰেৰে চেপিছোঁ। পানীটো তাৰ ওলাই যাব লাগিব, নহ'লে কোফটাৰ যিকেইটা লাডু সেইকেইটা ভাল নহ'ব, ভাগি ভাগি যাব। সেয়েহে মই ভালদৰে চেপি ল'লোঁ। সেইখিনি চেপাৰ পাছতে মই তাত এটা পিঁয়াজ সৰু সৰুকৈ কাটি দিছোঁ, কৰ্ণফ্ল'ৰ দিলোঁ, জিৰা গুড়ি দিলোঁ অকণমান, ধনিয়া গুড়ি দিলোঁ আৰু অকণমান গৰম মছলা গুড়ি দিছোঁ। তাৰপিছতে সোৱাদ অনুযায়ী মই তাত নিমখ দিছোঁ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ অকণমান দি দিছোঁ। সেইখিনি দিয়াৰ পাছত মই ভালদৰে মুঠি ল'লোঁ, আটা মুঠাৰ দৰে মুঠিব লাগিব, মুঠি ল'লোঁ। তাৰপিছতে মই সৰু সৰুকৈ লাডুকেইটা বনাই ল'লোঁ। লাডুকেইটা বিভিন্ন চেপত দিব পাৰে, যেনেকৈ মন যায় তেনেকৈ দিব পাৰে। মই এনেদৰেই দিছোঁ। এনেদৰে দিয়াৰ পিছত মই লাডুকেইটা 5 মিনিটমানৰ কাৰণে ফ্ৰিজত ৰাখি দিছোঁ আৰু সেইখিনি সময়তেই মই গ্ৰেভিৰ কাৰণে বিলাহী, পিঁয়াজ আৰু নহৰু এইখিনি কাটি ল'লোঁ। সেইখিনি কাটি হ'লত মই পেন এখনত তেল গৰম কৰি ল'লোঁ আৰু এই কোফটাৰ যিকেইটা লাডু বনাইছিলোঁ সেইকেইটা ফ্ৰাই কৰি ল'লোঁ। আৰু গেছটো একেবাৰে কমাই দিছোঁ, নহ'লে পটককৈ ৰঙা পৰি যাব, ভিতৰৰ ফালে নহ'ব কিন্তু বাহিৰটো ৰঙা পৰি যাব। সেয়েহে একদম কম গেছত ফ্ৰাই কৰিছোঁ এনেদৰে আৰু একদম লাহে লাহে লৰাইছোঁ, নহ'লে ভাগি যাব। কোমল হৈ থাকেতো, ভাগি যাব। সেয়েহে একদম লাহে লাহে লৰাইছোঁ আৰু একদম এনেকুৱা ধৰণৰ ৰঙা হোৱালৈকে মই ফ্ৰাই কৰিলোঁ। তাৰপৰা সেই পেনখনতেই মই বিলাহী, পিঁয়াজ, নহৰু এইখিনি ফ্ৰাই কৰি ল'লোঁ। সেইখিনি ফ্ৰাই হোৱাৰ পিছত মই ঠাণ্ডা হ'বলৈ ৰাখি দিলোঁ। এটা বাতিত মই নিমখ দিলোঁ, হালধি দিলোঁ, তাৰপিছতে জিৰা গুড়ি দিলোঁ অকণমান আৰু ধনিয়া গুড়ি দিলোঁ আৰু অকণমান মিট মছলা গুড়ি দিছোঁ। তাৰপিছতে অকণমান দিলোঁ কাশ্মীৰী ৰেড চিলি পাউডাৰ। সেইখিনি দি মই পানীত গুলি থৈ ল'লোঁ। তাৰপিছতে মই এই গ্ৰেভিৰ কাৰণে যিটো ৰেডি কৰিছিলোঁ সেইখিনি ঠাণ্ডা হ'লত মই মিক্সিত পেষ্ট বনাই ল'লোঁ। তাৰপিছতে মই পেন এখনত দিলোঁ তেজপাত, গোটা জিৰা, ইলাইচি আৰু ডালচেনি সেইখিনি দিলোঁ। দিয়াৰ পাছতে মই গ্ৰেভিটো তাত দি দিলোঁ। গ্ৰেভিটো দিয়াৰ পাছতে মই যিখিনি মছলা তাত দিবৰ কাৰণে ৰেডি কৰিছিলোঁ সেই মছলাখিনি ঢালি দিলোঁ আৰু অকণমান দিলোঁ মই তাত চয়া চচ আৰু অকণমান টমেট' চচ মই পানী দি অকণমান মিহলাই লৈছিলোঁ, সেয়া দি দিলোঁ। তাৰপিছতে মই সেয়া ভালদৰে অকণমান দি উতলিবলৈ দিলোঁ। দিয়াৰ পাছতে মই তাত জোখমতে পানী দি দিলোঁ, মানে মানুহৰ হিচাপত পানী দিব লাগে। আমাৰ যিহেতু অকণমানি ছোৱালীজনীৰ সৈতে 3জন মানুহ, সেয়েহে মই সেইমতে পানী দি দিলোঁ। দিয়াৰ পাছতে মই তাত কোফটাকেইটা দি দিলোঁ। দি লাহে লাহে লৰাই 5 মিনিটমানৰ কাৰণে উতলিবলৈ দিলোঁ। ইয়াৰ পাছত হৈ গ'ল আমাৰ কোফটা কাৰী। দেখিছেনে কেনেকুৱা সুন্দৰ হৈছে, খাবলৈও বিৰাট টেষ্টি হৈছে। আৰু আপোনালোকেও এদিন বনাই খাবচোন দেই আৰু জনাব কেনেকুৱা হ'ল। খাবলৈ কিন্তু খুব টেষ্টি হয়। ধন্যবাদ।